সেইদিনা আপুনিও এই ডিঙি কটা মুৰ্গীৰ দৰে ধপধপাই থাকিব লাগে। বেছিদিন লাষ্টিং নকৰিবি। খানালৈ অতি সোনকালে আৰু বেছিকৈ যাব দিছোঁ দা। কেছটো ভালদৰে হেণ্ডেল কৰিব। মিচিং কৰাৰ আগতে আপোনাৰ 2 নম্বৰী বস্তুৰে ঘাঁহ খাই সেই গোদামকেইটাৰ পহৰা টাইপ কৰক। এই কদিন পেটৰ আপোনাৰ ড্ৰাগছ মিচিং হোৱাৰ দৰে ৰাতাৰাতি গোদামৰ মাল মিচিং হৈ যাব CC camera চাৰিওফালে চকু ৰাখিব। আৰু কাম কৰা ৰেষ্টুৰেণ্টৰ মাইনা অকলে বহি আছে যোৱা বড়ো হ'ব আৰু তোমালোকৰ সম্পৰ্কৰ কথা ছোৱালী মাকে গম পাইছে। নাই ছাৰ এতিয়ালৈকে একো গম পোৱা নাই কিন্তু চিন্তা নকৰিবা তোমাৰ লগত আৰু মেডাম আপুনি ইয়াত আপুনি মোৰ মেনেজাৰৰ হাত কিয় দিছে? অকল হাত নাই নহয় তই যদি মোৰ ছোৱালীক মিছ দেহ তেনেহ'লে মই তোৰ নাম পুৰা উৰাই দিম। মোৰ ছোৱালীক প্ৰেমৰ প্ৰলোভন দি প্ৰেমৰ জালত বন্দী কৰিছে। প্ৰেম কেতিয়াও এক পক্ষ হ'ব নোৱাৰে, 2 পক্ষৰ বুজাবুজিৰ মাজতহে প্ৰেম হ'ব। হ'ব পাৰে কিন্তু এজন স্মাৰ্টৰ সংগীৰ লগত মই মোৰ ছোৱালীক কেতিয়াও সম্পৰ্ক কৰিবলৈ নিদিওঁ। ঋষভ কেৱল মোৰ হোটেলৰ মেনেজাৰে নহয়, ঋষভক মই মোৰ আত্মীয় বুলি ভাবোঁ। এওঁ মন ভঙা কাম মই কাকো কৰিব লাগিব। কৰিবা এনেকৈ নহওক তোমাৰ এই বিলত হোৱাৰ আগতে ইয়াৰ পৰা এনকাউণ্টাৰ কৰি ভয় পেলাব ষ্টাৰ্ট হ'ব। মই এবাৰ চাম চৰকাৰী বুলেটত কিমান ক'ত আছে মোৰ ছোৱালী? মাতা নাই মাত Sorry,
পৰীক্ষা ট্ৰাকত লওঁতে গৈছ এনেকে শত্ৰুপৰা বৰবাদ কৰাৰ লগে লগে এই দুটা বাহিনীৰ ইয়াত এই হাতটো তেওঁলোকে গোটন খালী হ'ব আপুনি যেনেকৈ কৈছে তেনেকৈ কৰিম আৰে দেখছে কিমান দেখত কি হ'ব পাৰে মানে তোমাৰ আৰে গোটন সেগুন কাঠেৰে ভৰ্তি হৈ আছে মই কিবা খবৰ মতে কাজিৰঙাত তাৰ বোলে চিকাৰী এতিয়া কিমানটা ঘৰ হত্যা কৰিছে তাৰ কোনো হিচাপ আছে মই কোৱা বিষয়টো তাৰ আইচি তাতে বহুত ইলিগেল মাল বহুত আছে ৰাতিয়ে তাকো পাৰিছোঁ ৰাতি ৰাতি ইয়াৰ যেতিয়া ধুনীয়া দলে বলা আহি ইয়াত হাজিৰ হ'ব তেতিয়া তাত আমাৰ অপাৰেশ্যন আমাৰ জাতীয় প্ৰতীকটো বেলেগ এনেকুৱা মন গৈছে এমএলএ কুকু এতিয়াই চালনি কৰি চেলালৈ গৈছে অন্ততঃ আমাৰ প্ৰাকৃতিক সম্পদবোৰ বাচি আছে প্ৰাক লোকটি ষ্টেচনলৈ যাবলগীয়া ৰাতিৰ পূজাৰ মাল সমষ্টি আউট কৰি দিব লাগিব আৰু একদম ভালে হৈ গ'ল ছাৰ ভাল হৈছে চব চিয়া হ'ব ছাৰ মানুহ মৰাই অসৰ বাদ কৰিছো অসৰ আমাৰ সমাজ চেৰাই পেলাইছে ইয়াত চেৰাই তোমাৰ অধিকাৰ নাই তোমাৰ শক্তিৰে বহিয়াল হৈ মাৰি পেলালো এইবাৰ পূজা খুচি হ'ল দেই পূজাৰ ভাগৰি অনুষ্ঠান ইয়াতে সমাপ্ত কৰা হ'ল আৰে চৰকাৰ আদালতত তোৰ মৃত্যু কাহানি বাই হৈ গৈছে কেনেকে জীয়াই আছো কোনে জীয়াই ৰাখিছে তোক আদালতে তোক বচাবলৈ তাৰিখৰ পিছত তাৰিখ দিব মই এটাই তাৰিখ সেইটো তাৰিখতে খাতা আমাৰ প্ৰকৃত পইচা মেলামত কৰিছে তোমালোকৰ প্ৰকৃত পৰিচয় জনাৰ পাছত মোৰ তোমাক লৈ গৰ্ব হৈছিল প্ৰকৃত পৰিচয় মানে মহিমৰ আন এটা চিনাকি আছে নেকি?